পাঠদান কৰা হৈছে। কিন্তু ডিজিটেল ব্যৱস্থা সুলভ নোহোৱাৰ বাবে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অনলাইন শিক্ষাৰ সুবিধা ল'ব পৰা নাই। সেয়েহে শৈক্ষিক ক্ষতি হ্ৰাস কৰাৰ লগতে ডিজিটেল ব্যৱস্থাৰ বৈষম্য আঁতৰ কৰাৰ কাৰণে চৰকাৰে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মোবাইল ফোন ধৰাৰ কাৰণে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপে বিশেষভাৱে অনগ্ৰসৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ক্ষতি হ্ৰাস কৰাত সহায়ক হ'ব। এই ব্যৱস্থাই শিক্ষাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিব আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগতে বিদ্যালয় এৰিছে সেই সকলকো বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰাত সহায় কৰিব। এই আঁচনিখনে প্ৰায় 8 লাখ ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব আৰু এই আঁচনিখনৰ বাবে এইখন বাজেটত মই উপযুক্ত ধন ধাৰ্য কৰিছো। এই সময়ছোৱাত বিভিন্ন অনলাইন পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা হৈছে।